ইমান টাইমৰ পৰা যাৰ স্পেচিয়েল গেষ্ট কৰি আছো তো ফাইনেলি আহিবা পুলক দাহঁতে। হেল্ল' নমস্কাৰ। তো ইয়াৰ গৌৰৱ দা ভালে ভালে ভাল লাগিলে ভালে ভালে আহিবা না ভালো ইয়াৰ দাদা আছে দাদা আহিবা না ভালে ভালে একদম বঢ়িয়া। তো বাইদেউতো আহিবা ভালে ভালে আহিবা না কেনেকুৱা লাগিলে এতিয়া অলপ ফ্ৰেছ ফ্ৰেছ হয় তাৰপিছত একদম পুৰা ঘূৰিব যাম বঢ়িয়াকে। তো আৰু মেইন মানুহজন যাৰ লগত ইমান দিনৰ পৰা কথা হৈ আছিল আহিম 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 বুলি হেল্ল' পৰহিয়ে অহা মানুহ আজি ইমান দেৰিকে আহিল। কেতিয়াবা কোনোবা জনমতে অহা মানুহ হয় আজি আহি পাইছো। তথাপি যে আহিল মই আছিলো নাহে কথা যেতিয়া ৰাতিপুৱা এইকেইদিন মানে অলপ শ্বুটিং আছিল চাগে এই মানে কি ক'ম আৰু নিমিলে মানে ফালি খেলি মেলি। আজি ৰাতি থাকিব বাৰু কালি চবখিনি প্লেন কৰিম আজি ৰাতি থাকিবই লাগিব যাম বুলি ডাইৰেক্ট যাব নিদিওঁ আজি কালি চবখিনি প্লেন হৈ আছে কালি কৰিম বঢ়িয়াকে। তো মানে আমাৰ চবখিনি প্লেন এতিয়া অলপ উল্টা পুল্টা হৈ গ'ল মানে মনোজ দাহঁতৰ কালি কিবা এটা কাম আছে তো আজি ঘৰত যাব আমি খানা চানা খাই ওলাই যাম। মনোজ দা প্লেনটো কেনেকুৱা এইবাৰ যি হ'ব ভালে হ'ব মানে এখন সৰুকে মিটআপ পাতি দিলোঁ ভালে হ'ব খালি যি হয় ভালে হয় অৱশ্যে। তো মানে চবেই কৈ আছে ৰাতিপুৱাৰ পৰা ফোন আহি আছে যে ইমান তো এই মনোজ দাৰ লগ কৰিব আমাৰ ঘৰৰ আগতো এতিয়াও দুজনমান ল'ৰা আহিছিল তাৰপিছত ক'লো বঙাই মানে সিহঁত আহিলে বহুত ভিৰ হ'ব তো ক'লো যে বঙাইগাঁও তো এইবাৰ আহিলে বঙাইগাঁৱত তাতে এখন সৰুকে মিটআপ মানে এনে কৈ দিলোঁ আৰু হোৱাটছএপত কিমান মানুহ হয় তাতে মিটআপত লগ পাব তাৰপিছত কালিতো আৰু আহিবই কালি একদম ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম। বাকী বঙাইগাঁৱত আহি কেনেকুৱা লাগিল? মজা লাগিছে বহুত ভাল লাগিছে আৰু ভাল লাগিবলৈ আছে বাৰু মানে চবখিনি ঘূৰাই নাই এতিয়া আমাৰ ঘৰতে আহিছে এতিয়াহে যাম এণ্ট্ৰি মাৰিছোহে পিকচাৰ আবি বাকী হে মেৰা 10 তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। পলক দা কালিতো আৰু আহিবই লাগিব পলক দা অলপ ব্যস্ত আছে তো একেবাৰে বঙাইগাঁৱত যাই লগ পাই আছো। তো এইবাৰ খানা খাব আহিল মানে ভাবছিলো ৰাতি খানা খাম তো দিনত এনে নিৰামিষ খাই যি গৰম মাছ মাংস খাই ভাল নালাগে তো মনোজ আজি এনেকুৱাই আৰু আইটেমটো অতি বঢ়িয়া। মই যদি কাৰোবাৰ ঘৰলৈ যাওঁ আলহী হিচাপে যাওঁ মোক যদি মাছ মাংস দিলে নহয় মই বহুত ভাল পাওঁ। ভাবছিলো এবাৰ মনোজ ভাই ফেভাৰেট আইটেমটো দিওঁ মানে পন্তা ভাত আৰু মাছটো দিওঁ গৰৈ মাছ কিন্তু গৰৈ মাছ নাপালো আজি ভাবছিলো কালি যদি থাকে আজি ৰাতি ভালকে খানা খাই কালি গৰৈ মাছ আৰু পন্তা ভাত দিম। আমাৰ ইফালে মানে পইতা ভাতটো পন্তা ভাত বুলি কয় পন্তা ভাত তোমাৰ যি হ'ব ভালৰ কাৰণে ভাল হয়। তয়া কস্তুৰী বাই খাই আছে একদম খাই কেনেকুৱা লাগে ক'ব ইয়াক গৌৰৱ দাহঁতে কৈছে এই দাদাৰ নামটো নাজানো দাদাৰ নামটো আৰু কালি ৰাতি একদম পুৰা খানা খাম আৰু এই মহন্ত দাৰ তো খবৰে নাই মহন্ত দা কি হে মানুহ খবৰে নাই কিবা কথা পাতি আছো ইফালে বেলেগ মানুহে পাহৰিয়ে গৈছে ডাঙৰ মানুহ হৈ গ'ল পাত্তাই নিদিয়ে মহন্ত দা এতিয়া দিব এতিয়া খানাটো খাই লওক হ'ল এতিয়া যাম গৌৰৱ দা কেনেকুৱা একদম পুৰা পেট চেট ভৰাই মেলি খালো এতিয়া আমি যাম ফুৰিবলৈ যাবা না ক্লিনেছ প্লেচ মনোজ দাই জোতা জোতা পিন্ধি এইবাৰ মানে একদম পুৰা জচ লাগিব না মিঠা বাছ ইমান খুৱাই দিছে আৰু বহিব লগা হৈ গৈছে একদম চিম্পল কালি একদম পুৰা ভালকে খানা খাব লাগিব মনোজ দা আৰু চব একদম পুৰা ব্লেক চব ব্লেক মানে মুখটোহে বগা অলপ পিনাতে একদম আমাৰ গাঁৱৰ ৰাস্তা দি এই ৰঘুনন্দনপুৰ সিফালে যাই আছো দাদা জচ কেনেকুৱা মজা খানা চানা খাই একদম সুস্থ হৈ থাকিলে তাই পলক দাই গাড়ী চলাই আছে মনোজ দা আগত বহি আছে ৰিলছ চাই আছে গাড়ীত বহি ৰিলছ কি ৰিলছ বনোৱা যাব বঙাইগাঁৱত আহি যদি এটা ৰিল বনাই নাযাওঁ বনাব লাগিব ৰিলছ মানে জয় হো বঙাইগাঁও জয় হো পলক দা এটা ডাইলগ মাৰি দিয়ক গাড়ী চলাই মনত অহা নাই মাৰি দিয়ক কিবা এটা বেলেগ ক'ব কিবা এটা চুৰমুৰকে ৰ'দ ওলাইছে মাথাত লুলুং ছাতি একদম সমগ্ৰ অসমে ঘূৰি ফুৰিলো নাপালো কত বঙাইগাঁৱৰ নিচিনা আপি কি বঢ়িয়া ডাইলগ মাৰিছে পলক দাই গাড়ী চলাই ছোৱালী হ'লে ফটিয়ে গ'লো ছোৱালী গ'লে ফটিয়ে হ'ল এই তাতে যাবনে তাতে বহুত চলে এইফালে আৰু তাৰ খং উঠিব চাগে আমি যি কৰি আছে মানে ভিতৰে বহুত খং উঠি আছে আমাৰ বা একো নাই বিন্দাছ আৰু একদম মানে বিয়াত পইচা পা দিয়া কথা হৈ আছে হেৰি কৰক জুলাই মাহত মানে মোৰ মন আছিলে আমাৰ মন আছিলে ভালকে এক্সটেণ্ড কৰিব নোৱাৰিব
হ'ল আৰু একদম পেট ভৰে এইবাৰ যাম জাহ্নবী তাতে যাই মিটাপ আছে সবখিনি ৰেডি হ'ল তো ইয়াৰ মামাৰ ঘৰত আহিছিলোঁ সেই মহন্ত হয় তাতে নকয় এইফালে বেলেগক পাই পাহৰিয়ে যায় ঠিক আছে একদম মন্ত্ৰী মন্ত্ৰী ভাইবছটো আহিছে নে মানে একো এক্সপেক্ট কৰা নাছিলো এনেকুৱা কিবা এটা হ'ব বুলি মানে যি কৰে ভালে হয় চব আৰু মানে এইফালে যিমান ভালৰ কাৰণে তেনেকুৱা নিচিনা লাগিছে মন্ত্ৰী এমএলএৰ ঘৈণীয়েক মানে এইফালে পুলতা আছে আৰু মুখত নকওঁ বাকী ঘূৰি ঘূৰি এইবাৰ আহিছোঁ আহিলা বঙাইগাঁও অৱস্থা কেনেকুৱা মানে পৰিৱেশটো একদম ৰিলেক্স চাওক এইফালে সেইবিলাক কেনেকুৱা আমাৰ আৰু মহন্ত ভাই যি অকামবিলাক কৰি থাকে ইয়াত আহিও মানে অকামবিলাক নচলে ভাই কিবা শুনা পালো ভাই কিবা শুনা পালো ভাই দেখিছে নিশ্চয় কৰে দেখিছো গাইছ লৈ মানে নহ'লে আৰু ক'ৰ পৰা সেই কৰিম সেইকাৰণে আছো আৰু এই বেকগ্ৰাউণ্ডত ইয়াতে আৰু এজনী কোনোবা থাকিলে কি ধুনীয়া লাগিল হয় অকলশৰীয়া মই এইফালে 3-4টা আছে এইটো 3-4টা আছে এই নাপায় বেয়া কথা বেয়া কথা এতিয়া হেপী জাৰ্ণি হনস্তা লগ পাই আছো কালি পৰহিত আৰু একদম এইবাৰ আৰু বহুত ভাল ভাল প্লেচত যাম তো চাই থাকিব ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব